লগত মই ওলাইছোঁ নিৰ্বাচনী প্ৰচাৰত কাৰণ যিহেতু কৰোণাৰ কাৰণে এতিয়া আমাৰ প্ৰগ্ৰেম হোৱা নাই আজি 8 মাহ 9 মাহ হৈ গ'ল এতিয়া আমাৰ বিজেপি চৰকাৰে কি কৰিছে তেখেতসকলে মিটিং কৰিলে কৰোণা বেমাৰ নহয় আমি এটা ফাংচন কৰিলে কৰোণা বেমাৰ এনেকা টাইপৰ হৈ আছে তেখেতসকলে আমাক কমচে কম একোটো নিদিলে আমাক বিহু কৰিব নাপালোঁ থিয়েটাৰত আমাৰ লছ কিন্তু বিশেষকৈ আমাক প্ৰগ্ৰেমখিনি এটা কৰিব দিব লাগে কাৰণ আমাৰ ঘৰ আছে আমাৰ পেট আছে সেইটো দেখা পোৱা গৈছে নিৰ্বাচনী সভাত আপুনি যিসকল লোক আহিছে তেওঁলোকৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু হৈছে কুমাৰ ভিগু আছে তাৰ উপৰি আপুনি আছে আৰু নিৰ্বাচনী সভাসমূহত আপুনি দৰ্শকসকলক আকৰ্ষিত কৰিবৰ কাৰণে যথেষ্ট বক্তব্য আগবঢ়াইছে তেনে কিছু বক্তব্য যদি হৈ যায় যেতিয়া ওলাইছোঁ আমাৰ BPF-ৰ মিনিংটো বনাইছোঁ BPF-ৰ মই মিনিংটো বনাইছোঁ বি মানে বগা পি মানে পবিত্ৰ এফ মানে ফুল এটা বগা পবিত্ৰ ফুল য'ত নেকি BTC-খন তাৰমানে এখন ফুলৰ বাগিচা বুলি কৈছোঁ মই কাৰণ শিৱসাৰীখনো কৰিছে মই সেইখিনিটোৱে আৰু বিজেপিও কিবা এটা ফুল মিনিং উলিয়াইছে নাই আমিতো চৰকাৰ হিচাপে কাকো বেয়া নাপাওঁ কিন্তু এতিয়া যিটো হৈ আছে আমাৰ একদম এতিয়া এনেকুৱা লাগে তাৰমানে কি কৈ আছে কি কোৱা নাই চব কাট মাৰি এনেকুৱা হৈ যায় কোনোবাই কৈছে মেকুৰী কোনোবাই কৈছে বান্দৰ এইবিলাক বস্তুটো হ'ব নাপায় কিন্তু ডাঙৰ মানুহজনে একচুৱেলি হেমন্ত ছাৰৰ বিশেষকৈ এনেকুৱা শব্দ মুখত হ'ব নাপায় বুলি মই ভাবোঁ এইবাৰ আকৌ BPF-ৰ চৰকাৰ BTD আহিবনে আহিব 100% চিয়'ৰ আপুনি কেইখন জনসভাত অংশগ্ৰহণ কৰিলে মই মোটামুটি অল BTC-ত যিখিনি আছে অল ডিষ্ট্ৰিক্ট মই ঘূৰিছোঁ হাগ্ৰামা মহিলাক আপুনি কৈছে হাগ্ৰামা মহিলাক হিমন্ত বিশ্ব শৰ্মাই মেকুৰী আখ্যা দিছে হয় এইটো নাপায় সেইকাৰণে কৈছোঁ ইমান ডাঙৰ এজন ব্যক্তিয়ে বিশেষকৈ এইবিলাক শব্দ জীৱ জন্তুৰ শব্দ প্ৰয়োগ কৰিব নাপায় একচুৱেলি পিছৰ চামে কি শিকিব তেখেতসকলৰ পৰা এইটোৱে ভাবিব লগা কথা আৰু এনেকুৱা দৈনিক কেইখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে আমি এতিয়া 3খনকৈ যাই আছে বহুত মানুহ হয় 15-20 হাজাৰটো থাকে এতিয়াতো আমাৰ এইটো প্ৰাইমাৰী ছিষ্টেমে হৈ আছে এইটো ডিষ্ট্ৰিক্ট ৱাইজতো হোৱা নাই ডিষ্ট্ৰিক্ট ৱাইজলৈ ফুল হৈ যাব এইটো বিজেপি মিটিং পাতি আছে বাহিৰৰ পৰা মানুহ আনি আছে চব বাহিৰা গাড়ী নাম্বাৰবিলাক চালে গম পায় লোকেল মানুহটো নাই তাতে আজিও পাতিছে তামোলপুৰ এই আমাৰ কুমৰিঘাটাত তাতেতো চব বাহিৰা মানুহ প্ৰমোদবোৰে কৈছে আপুনি শিল্পী মানুহ ৰাজনীতি একো নাজানে নহয় তেখেতে ক'লে নহ'ব ন মোক ৰাইজে চিনি পায় BTC-ৰ উন্নয়নৰ কাৰণে যদি মই এজন শিল্পীয়ে যদি সহায় কৰিব পাৰি এইটো ভালহে কথা এতিয়া যোনে যাৰ চবৰে অধিকাৰ আছে এইটো শিল্পী বুলি নহয় এইটো ভালেই পাব লাগে তেখেতে ইলেকশ্যন খেলাত তেখেতৰো হেৰি আছে অধিকাৰ আছে চবেই খেলিব পাৰে বা প্ৰচাৰো চবেই কৰিব পাৰে মই BPF ভাল পাইছোঁ মই কৰিছোঁ বাছ হাগ্ৰামা মহিলাক অতি ওচৰৰ পৰা পাইছে আপুনি যোৱা কিছুদিন ধৰি যিহেতু আপুনি নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে BPF-ৰ হৈ হাগ্ৰামা মহিলাক অতি ওচৰৰ পৰা পাইছে কি অনুভৱ হৈছে হাগ্ৰামা মহিলাই মানুহজন কেনেকুৱা বহুত ভাল তেখেত সহজ সৰল এটা কথা কওঁ আমাৰ ৰাহুল দা ঢুকাই গ'ল ৰাহুল দা ঢুকাই যোৱাৰ পিছত বহুতো অকলশৰীয়া পিছত কোনো নাচালে আমাৰ কুমাৰ ভৱেজে কৈছিলে যে পঢ়াটো দায়িত্ব ল'ম তেখেতেও নল'লে তেখেতে যিহেতু কৰোণাৰ কাৰণে অৱস্থা বেয়া তাকো একো নকওঁ তাৰপিছত ইফালে এতিয়া আঙুলুদা বাইদেউ আছে এইটো বিভাগত কমচে কালচাৰেল বিভাগটোত আঙুলুদা বাইদেউ খাপলাং দাদাৰ লগতে এক্টিং কৰিছিলে খাপলাং গাইখনত তেখেতে ভালকৈ চিনি পায় একদিনো কমচে খবৰটো ল'ব লাগিছিলে পইচা দিয়াটো দূৰৰ কথা এদিনো নাহিল কিন্তু হাগ্ৰামা ছাৰে এইটো BTC-ও নপৰে তথাপিতো 1 লাখ টকা দিছে বওক মই বহুত ভাল পাইছোঁ তেখেতে মোৰ ফালৰ পৰা আকৌ এবাৰ হাগ্ৰামা ছাৰক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ বিপুল ৰাভাক মানুহে চিনি পায় আপুনি কৈছে বিপুল ৰাভাক মানুহে গেষ্টিক বুলি চিনি পায় আৰু বিপুল ৰাভাক আজি নিৰ্বাচনী এই প্ৰচাৰ সভাত খৈৰাবাৰী প্ৰচাৰ সভাত আমি আহি দেখিছোঁ বিপুল ৰাভাৰ সৈতে চেলফি লোৱাৰ বাবে মানুহৰ তৎপৰতা ইজনৰ পাছত সিজন আহিছে বিপুল ৰাভাৰ কি অনুভৱ হৈছে ৰাজনীতি ক্ষেত্ৰ শিল্প তেখেত এগৰাকী নিজেই কৌতুক অভিনেতা আৰু আহি আজি ৰাজনীতি ক্ষেত্ৰখনত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছে নহয় মইতো ৰাইজৰ কাৰণে বিপুল ৰাভা হৈছোঁ আৰু সদায় ৰাইজৰ লগতে থাকিম জাষ্ট মই অলপ সহায় কৰিছোঁ ছাৰক ভাল পাই কেনে মই অলপ সেইটোৱে আৰু বেলেগ মই কোনোদিন শিল্পী মই নিৰোঁ সদায় ৰাইজৰ হয় মই বিপুল ৰাভা হৈ থাকিম এতিয়াও যথেষ্ট সংখ্যক লোক আছে যদি বিপুল ৰাভা এই মুহূৰ্তত মঞ্চত আছোঁ বুলি ভাবে অকণমান যদি নিৰ্বাচনী ভাষণ ষ্টেজত যি ধৰণে দিয়ে অকণমান যদি দি দিয়ে ইলেকশ্যন ভাষণ যিয়ে নহওক আমি চকুৰ আগতে 15 বছৰত আমি যিখিনি হাগ্ৰামাৰ কালত ৰাস্তা পদূলি হওক যিখিনি উন্নয়ন দেখিছোঁ সেইকাৰণে ৰাইজক অনুৰোধ কৰিছোঁ নিজৰ ভোটটো যাতে চাই চিতি এজন আমাৰ ফালৰ পৰা যোনে আমাক শান্তি দিব পাৰে আমাৰ উন্নয়ন কৰিব পাৰে তেখেত নিচিনা এজন ব্যক্তিক আমাৰ ফালৰ পৰা উঠাই নিয়াটো গুৰুত্ব বুলি মই ভাবোঁ সেইকাৰণে ৰাইজক অনুৰোধ কৰিছোঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিপুল ৰাভাই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব নেকি শিল্পী হিচাপে আজি অংশগ্ৰহণ কৰিছে এসময়ত সক্ৰিয় নাই এইটো জীৱনত নহয় মই ৰাইজক আজি কৈছোঁ মই ইলেকশ্যনৰ কোনো হেৰি লোৱা নাই আৰু মই নহয় ইমানখিনি ৰাইজৰ মই শিল্পী হৈ থাকিম ৰাইজৰ সদায় থাকিম ৰাইজৰ যিখিনি পাৰোঁ সেৱা কৰি যাম এটাই আশা মোৰ শিৱসাৰ যেতিয়া জিকিব তেখেতৰ কিবা এটা আনিলে ৰাইজৰ কাৰণে কিবা এটা কাম কৰিব পাৰিম বিশেষকৈ মই সেইদিনাখন টংলাত হেৰি কৰিছিলোঁ ঠেলাৱালা ৰিক্সাৱালা 300 জনক মই ভাত আৰু গামোচা জাপি এনেকুৱা অনুষ্ঠান এটা কৰিছিলোঁ মই
তেখেতসকলতো কোনোদিন একেলগে থাকিব নাপায় ঠেলাৱালাজন এইফালে যায় ৰিক্সাৱালা এনেকুৱা যায় একেলগে ভাত খাব পাইছে সেইটো ডাঙৰ কথা সেনেকুৱা টাইপৰ অনুষ্ঠানবিলাক কৰি মোৰ ভাল লাগে সেইটো ধন্যবাদ বিপুল ৰাভা এইজনে হৈছে বিপুল ৰাভা অসমৰ ৰাইজৰ বাবে অতি জনপ্ৰিয় কৌতুক শিল্পী এই বিপুল ৰাভা এতিয়া ব্যস্ত ৰাজনীতিত তেওঁ BPF-ৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছে কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ তেখেতে ৰাইজক আহ্বান জনাইছে এই আকৌ এবাৰ হাগ্গামাৰ চৰকাৰ গতিকে আপোনালোকে BPF-ক ভোটদান কৰক ধন্যবাদ বিপুল ৰাভা থেংক ইউ